নমস্কাৰ, মই মানৱেন্দ্ৰ কলিতা আপোনালোকৰ ওচৰলৈ আহিছোঁ। WHO অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই অতিমাৰী অৰ্থাৎ পেণ্ডেমিক ঘোষিত কৰা সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ত্ৰাসৰ সৃষ্টি কৰা কৰোনা ভাইৰাছৰ কিছু কথা লৈ। কৰোনা ভাইৰাছৰ বিষয়ে জনাৰ আগতে জানো আহক ভাইৰাছ কি। ভাইৰাছ হৈছে জীৱ আৰু জড়ৰ মধ্যাৱস্থা, অৰ্থাৎ যেতিয়ালৈকে কোনো জীৱিত কোষৰ সংস্পৰ্শলৈকে ভাইৰাছ নাহে তেতিয়ালৈকে ই বাকী নিৰ্জীৱ পদাৰ্থৰ দৰে একেই বস্তু। জীৱিত কোষৰ সংস্পৰ্শলৈকে নহালৈকে ই মানুহৰ দেহতেই হওক বা বেলেগ জীৱৰ দেহতেই হওক কোনো ৰোগ সৃষ্টি কৰিব নোৱাৰে। যদি ভাইৰাছৰ গঠনৰ বিষয়ে কওঁ, ভাইৰাছত অন্য কোষৰ নিচিনাকৈ বাকী কোষাংগসমূহ নাথাকে, যদিও ইয়াত এখন প্ৰটিনৰ আৱৰণ লগতে জিনীয় পদাৰ্থ থাকে। এই জিনীয় পদাৰ্থবিলাক সি যেতিয়া সজীৱ কোষৰ সংস্পৰ্শলৈকে আহে তাৰ দেহত সি সেইবোৰ বৃদ্ধি কৰি নতুন নতুন ভাইৰাছ সৃষ্টি কৰে, যিয়ে ৰোগৰ সৃষ্টিৰ কাৰক হ'ব পাৰে। বৰ্তমান সমগ্ৰ বিশ্বত যিবিধ ৰোগে সন্ত্ৰাসৰ সৃষ্টি কৰিছে সেইবিধ ৰোগৰ নাম হৈছে COVID-19। মানৱ প্ৰজাতিৰ বাবে সন্ত্ৰাসৰ সৃষ্টি কৰা যিটো প্ৰত্যাহ্বান বৰ্তমান আমাৰ সন্মুখত আহি পৰিছে সেইবিধ হৈছে এই কৰোনা ভাইৰাছবিধ, যাক নামাকৰণ কৰা হৈছে চিভিয়াৰ একিউট ৰেছপিৰেটৰী চিণ্ড্ৰোম ভাইৰাছ, চমুকৈ SARS-CoV-2। এবিধ নতুন কৰোনা ভাইৰাছ। ইয়াৰ SARS ভাইৰাছৰ লগত সামঞ্জস্য থকা বাবে ইয়াক SARS-CoV-2 নামেৰে নামাকৰণ কৰা হৈছে। যদিও 2019 চনত চীনৰ ইউহান চহৰত আৱিষ্কৃত এই প্ৰথম ভাইৰাছবিধক প্ৰথমতে নাম দিয়া হৈছিল 2019 নভেল কৰোনা ভাইৰাছ। কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ বয়স, দেহত ৰোগ প্ৰতিৰোধৰ ক্ষমতা আৰু সাধাৰণ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি ৰোগৰ লক্ষণসমূহ মৃদু অথবা অতি কষ্টদায়ক হ'ব পাৰে। লগতে কিছু শতাংশ ৰোগীৰ এই ৰোগত মৃত্যু পৰ্যন্ত ঘটিব পাৰে। কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ 2 পৰা 14 দিনৰ ভিতৰত জ্বৰ বা কাহ বা উশাহ নিশাহত কষ্ট অনুভৱ কৰিব পাৰে। এই ৰোগৰ সংক্ৰমণৰ বিভিন্ন কাৰণসমূহ আমি বিভিন্ন সংবাদ মাধ্যম, ফেচবুক, হোৱাটছএপ আদিৰ জৰিয়তে বিভিন্ন জ্ঞান আহৰণ কৰিছোঁ। আমি বৰ্তমান জানো যে এই ৰোগ খুচৰা ৰোগ আৰু এই ৰোগ সুচৰিত হৈ ৰোগীৰ সৈতে পোনপটীয়া সংস্পৰ্শৰ জৰিয়তে অথবা আক্ৰান্ত ৰোগীয়ে কাহ বা হাঁচি মৰাৰ সময়ত নিৰ্গত নাকৰ পানী অথবা থুৰ জৰিয়তে। এনেদৰে নিৰ্গত নাকৰ পানী বা থুৰ কণিকা কাষত থকা নিৰোগী মানুহৰ শৰীৰত মুখ বা নাকৰ যোগেদি প্ৰৱেশ কৰি হাওঁফাওঁ পাবগৈ পাৰে আৰু হাওঁফাওঁটোত কৰোনা ভাইৰাছবিধে আক্ৰান্ত কৰি হাওঁফাওঁটো বিকল কৰি পেলাব পাৰে। জানো আহক এবিধ ভাইৰাছে হাওঁফাওঁত গৈ কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। হাওঁফাওঁ হৈছে আমাৰ দেহত থকা এবিধ অত্যাৱশ্যকীয় অংগ। ইংৰাজীত ইয়াক লাংছ বুলি কোৱা হয়। আমি উশাহত গ্ৰহণ কৰা অক্সিজেন গেছ হাওঁফাওঁলৈকে যায় আৰু হাওঁফাওঁত থকা বায়ুকোষবিলাকৰ পৰা RBCৰ বা লোহিত ৰক্ত কণিকাৰ যোগেদি সমগ্ৰ দেহলৈকে বিয়পি পৰে, যাৰ ফলত অক্সিজেনৰ সহায়ত সমগ্ৰ দেহত বিভিন্ন ৰাসায়নিক বিক্ৰিয়াসমূহ সুচাৰুৰূপে চলন হ'ব পাৰে। কিন্তু যেতিয়া কৰোনা ভাইৰাছৰ দ্বাৰা হাওঁফাওঁ আক্ৰান্ত হয়, অৰ্থাৎ হাওঁফাওঁত থকা বায়ুকোষবোৰ আক্ৰান্ত হয়, তেতিয়া কৰোনা ভাইৰাছবিলাকে হাওঁফাওঁত থকা বায়ুকোষবিলাকৰ ভিতৰত বংশ বৃদ্ধি কৰিব ধৰে। সেই সময়ত আমাৰ দেহৰ প্ৰতিৰোধী ক্ষমতা সম্পন্ন WBC কোষবিলাকৰ পৰিমাণ বাঢ়ি যায় আৰু ই এক ইনফ্লেমেটৰী বিক্ৰিয়াৰ সৃষ্টি কৰে, যাৰ ফলত কিছুমান বিজলুৱা পদাৰ্থ আমাৰ হাওঁফাওঁত বায়ুকোষবিলাকত ভৰি পৰে, যাৰ ফলত আমাৰ হাওঁফাওঁত থকা বায়ুকোষবোৰে অক্সিজেন পৰিবহণত অসুবিধা পায় আৰু শেষত সেই অংগটো বিকল হৈ পৰে আৰু যাৰ ফলত মানুহজন মৃত্যুমুখত পৰিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই ৰোগৰ পৰা হাত সৰাৰ একমাত্ৰ উপায় হৈছে আক্ৰান্ত ৰোগীৰ পৰা আঁতৰত থকা আৰু নিজকে কৰোনা ভাইৰাছ সংক্ৰমণৰ পৰা আঁতৰত ৰখোৱা। বৰ্তমান যি এডাল গ্ৰাফৰ কথা সমগ্ৰ বিশ্বতে আলোচনা কৰি থকা হৈছে, এই গ্ৰাফটোৱে বুজাইছে যে বৰ্তমান যদি কৰোনা ভাইৰাছ যি হাৰত গোটেই বিশ্বতে সংক্ৰমিত হ'ব ধৰিছে, সেই হাৰত যদি সংক্ৰমিত হৈয়েই থাকে তেতিয়াহ'লে
আমাৰ চিকিৎসা ব্যৱস্থা ইমান সবল নহয় যে একে সময়তে সকলোখিনি ৰোগীক চিকিৎসা প্ৰদান কৰিব পাৰিব। গতিকে বিভিন্ন চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ লক্ষ্য হৈছে যে একে সময়তে এই ৰোগত যাতে আক্ৰান্ত ৰোগীৰ সংখ্যা বহু হাৰত বৃদ্ধি হৈ নাযায়। এই গ্ৰাফটোৱে এই বস্তুটোকেই সূচাইছে। গতিকে এই ৰোগৰ পৰা হাত সৰাৰ একমাত্ৰ উপায় হৈছে ছ'চিয়েল ডিষ্টেন্সিং অৰ্থাৎ সামাজিক ব্যৱধান। ভাৰতবৰ্ষতো সমগ্ৰ বিশ্বৰ লগতে এই ৰোগৰ পৰা হাত সৰাৰ বাবে লকডাউন অৰ্থাৎ তলাবন্ধ 21 দিনৰ বাবে ঘোষণা কৰিছে আৰু আমি সকলোৱে মিলিজুলি এই তলাবন্ধ বা লকডাউন আৰু সামাজিক ব্যৱধান মানি চলোঁ হয়তো আগন্তুক সময়ত কৰোনা ভাইৰাছ মুক্ত ভাৰতবৰ্ষ বা বিশ্ব এখন আমি পাব পাৰোঁ।